হাই গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল অপূৰ্ব আৰ্কেও। এতিয়া ভাদ মাহ চলি আছে। ভাদ মাহটো বহুত পবিত্ৰ মাহ বুলি জনা যায়। আজিৰ দিনটো শংকৰদেৱৰ তিথি, সেইবাবে আমি শ্ৰী শ্ৰী আঠখিলা নামঘৰলৈ যাবলৈ ওলাইছোঁ। তেনেহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব। বন্ধুসকল, আমি এতিয়া আহি পাইছোঁহি। এয়া দেখিবলৈ পাইছে, ৰাস্তাৰ কাষে বহুত দোকান আছে। দোকানবোৰ বৰ ভালকৈ সজাইছে। আকৌ শৰাই দিয়া বস্তু পাব। ইয়াত বহুত দোকান দেখিবলৈ পাইছে, কাপোৰৰ দোকান, এয়া বহুত গহনাৰ দোকান। আমাৰ চাকি জ্বলাবলৈ বস্তু কিনিবলৈ দোকানখন সোমাই আছে। ইয়াত বেলেগ বেলেগ ৰঙৰ ৰছী দেখিবলৈ পোৱা আছে। এয়াল ভাল লাগিছে। আমি এতিয়া গেটৰ সন্মুখৰ পৰা আছোঁহি। গেটখন বহুত ধুনীয়াকৈ সজাইছে। এইটো দেখিবলৈ পাইছে, পাই ই ওলাবহি। দেখিবলৈ পাইছে এটা ধুনীয়া পৰিৱেশ, এটা। আমি এতিয়া গেটৰ সন্মুখত সোমাইছোঁ। চাকি মন্দিৰ জ্বলাবলৈ নামঘৰত প্ৰৱেশ কৰিবলৈ লৈছোঁ। বন্তি প্ৰজ্বলন গৃহ। এতিয়া বন্তি প্ৰজ্বলন কৰা গৃহত প্ৰৱেশ কৰিছোঁ। নাই, কেমেৰাটো ভাল হ'ব লাগিছে। এইটো বেলেগ। এয়া আমাৰ শিৱদৌল আছে। দেখিছে বাহিৰ ফালৰ পৰা নামঘৰটো কেনেকুৱা লাগে দেখিবলৈ, বহুত ধুনীয়া। এয়া দেখিবলৈ পাইছে, নামঘৰৰ ভিতৰৰ পৰিৱেশ। এয়া দেখিছে আঠখিলা নামঘৰ পুখুৰীটোৰ মাজত ভগৱান কৃষ্ণৰ এটা ধুনীয়া মূৰ্তি আছে। মূৰ্তিটোত লাইট লগোৱা আছে। এই অলপ পিছলে দলং এখন আছে। দলংখনত 3টা কাছ উঠি আছে। এতিয়া আন্ধাৰ হৈ আছে কাৰণে ভালদৰে নুঠিলে, নহ'লে আপোনালোকে কাছকেইটা দেখিবলৈ পালেহেঁতেন। মই তেওঁ চেষ্টা কৰিম আপোনালোকক দেখাবলৈ কাছ পোৱালিকেইটা। এইটো দেখিছে কিমান ডাঙৰ চাকি। আৰু এইফালে আমাৰ দেখিবলৈ পাইছে মণিকূট মূৰ্তি, আমাৰ গৰুৰ দেৱতা। প্ৰসাদ দিয়া স্থান আমি গৈছোঁ। এয়া আমাৰ প্ৰসাদ দিয়া স্থান। ইয়াত প্ৰসাদ দিব আৰু আপোনালোকে শৰাইৰ বস্তু জমা দিব পাৰিব। বিগ ফেন অপূৰ্ব আৰ্কেও চবে ছাবস্ক্ৰাইব কৰি দিব। এইখন আপোনালোকে মেলা দেখিবলৈ পাইছে, ৰাষ্ট্ৰীয় বাণিজ্য আৰু খাদ্য মেলা। আমি এইখনত এতিয়া সোমাবলৈ লৈছোঁ। আমি এই মেলাত সোমাই আহিছোঁ। সেয়া বিভিন্ন ধৰণৰ গহনা, এখন ফেন, এইবোৰ বহুত বস্তু আছে দেখিবলৈ পাইছে। বৰ ধুনীয়া জেগা।
দিছে বহুত কাপোৰ আছে একটা বোতল 1.5 টাকা বহুত কাপোৰ আছে আৰু মই দেখাবলৈ চেষ্টা কৰিম বিভিন্ন ধৰণৰ কাপোৰ আছে এইবিলাক পেণ্ট দেখিবলৈ পাইছে এটাত 150 টকা এইবোৰ দেখিবলৈ পাইছে বিভিন্ন ধৰণৰ বস্তু খোৱা বস্তু এইটো কি বুলি কয় কি বুলি কয় এইটো গাজৰ অঁ আচাৰ বন্ধুসকল আমি এতিয়া এখন হোটেলত সোমাইছোঁ এয়া দেখিবলৈ পাইছে হোটেলখন বৰ ধুনীয়াকৈ সজাইছে আমি সকলোৱে পৰঠা অৰ্ডাৰ কৰিছোঁ পৰঠা আহি গ'ল আমি এতিয়া খোৱা আৰম্ভ কৰোঁ অকল আমাৰ এতিয়া হোটেলৰ পৰা ওলাই আহিছোঁ আমাৰ খোৱা কৰি হৈছে আমি এতিয়া যাবলৈ লৈছোঁ তেনেহ'লে আজিৰ ভিডিঅ'টো সামৰণি কৰা হ'ব